হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু বৰ্তমান আমি যাবলৈ ওলাইছোঁ ধেমাজি। আৰু যিহেতু ইয়াৰ মানে কোন আছে তোৰ ধেমাজিত? মোৰ মাহী ঘৰলৈ গৈ আছোঁ এতিয়া। যিহেতু ইয়াৰ মাহী ঘৰ গৈ আছোঁ আমি, দুদিনমান থাকিম যিহেতু। তো ইয়াৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ যিহেতু ঘৰৰ পৰা নাই কৰা যিহেতু ইয়াৰ পৰাই ষ্টাৰ্ট কৰিলোঁ। ষ্টেচনৰ ওচৰতে এইটো ষ্টেচন। আৰু এতিয়া ৰেল আহি আছে যিহেতু এতিয়া। হাই গাইজ, ৰেলটো এতিয়া ক'ৰ পাইছে তই চাইছিলি ন অনলাইনত? এতিয়া পাইছে গহপুৰ পাৰ হ'ল। যিহেতু গহপুৰ পাৰ হ'ল, অনলাইনত চাইছে যিহেতু। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি এতিয়া ধেমাজি গৈ আছোঁ, ধেমাজি গৈ আপোনালোকক দৃশ্যবিলাক দেখুৱাম। তো ভিডিঅ'টো চাই থাকক। তো গাইজ, আমি যিহেতু লখিমপুৰ পাইছোঁহি আৰু কেইবাটাও ষ্টেচন আছে, ধেমাজি পোৱাগৈ নাই। তো ধেমাজিত গৈ লখিমপুৰ পামি এতিয়া ষ্টেচন পালোহি আৰু টোপনি ধৰিছে যিহেতু কালি গুৱাহাটীৰ পৰা আহি পাইছোহি, ইয়াৰ পৰা আজি ধেমাজি আপ ডাউন কৰিছোঁ যিহেতু। আৰু তো লগ পাই আছোঁ ধেমাজিত গৈ। যিহেতু গাড়ী ৰেলত গৈ আছোঁ, আমি অগ্নিনদী পাৰ হৈ যিহেতু অগ্নিনদী পাৰ হৈ আহিছোঁ যিহেতু এইবাৰ ধেমাজি গৈ পোৱাগৈ নাই। কিমানটা বজাত পামগৈ যে বাই বাই। পাই গ'লোঁ ধেমাজি ষ্টেচন। তো তেনেকুৱা নমাটো নেদেখালোঁ যিহেতু অলপ গম দেখাই দিছোঁ অলপ কৰি চাওঁ ধেমাজি ষ্টেচন। আৰু বৰ্তমান আমি যিহেতু আমি টমটমত যাব লৈছোঁ, এয়া চাওক গৈ আছোঁ। কেলে গাইজ, আৰু কিমানমান দূৰ হ'ব? আৰু দূৰ কিমানমান হ'ব? ক'বলৈ গ'লে আৰু 2 কিলোমিটাৰমান আছে। দূৰ হয় নাই? বহুত দূৰ আছে যিহেতু কৈছে আমাক বহুত দূৰ আছে যিহেতু, আৰু 2 কিলোমিটাৰ বেছি ক'বলৈ গ'লে। আৰু যিহেতু গাইজ আমি ফাইনেলি পাই গ'লোহি। চাওক ঘৰ এয়া, যিহেতু এয়া চিত্ৰমৰে মানে মোৰ লগৰীয়াটোৰ এয়া যিহেতু মাহীয়েকৰ ঘৰ পালোহি। তো আজি যিহেতু এতিয়া আন্ধাৰ এতিয়া, তো কাইলৈ ৰাতিপুৱা আপোনালোকক ভালকৈ দেখুৱাম অলপ জেগাবিলাক। তো প্লিজ আজি ইমান আছিলে ভিডিঅ'টো। প্লিজ যদি ভাল পায় তেনে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। কাইলৈ আপোনালোকক নতুনকৈ এটা ভিডিঅ' বনাই কেনে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ধন্যবাদ। প্লিজ ইমানে, বাই বাই।